নমস্কাৰ, মই জয়শ্ৰী আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিৰ ভিডিঅ'টি হৈছে এটি মিছো অক্সিডাইট ইয়াৰৰিং হল ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। হলটিৰ প্ৰথমযোৰ কাণফুলি হৈছে এইযোৰ। ইয়াত এনেকুৱা তলৰ পিনে মণিৰে কাম কৰা আছে আৰু ওপৰত এনেকুৱা সূৰ্য টাইপৰ এটা আছে। পিন্ধিলে বহুত বেছি ভাল লাগে আৰু প্ৰাইচটো যথেষ্ট এফৰ্ডেবল হয়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। পিন্ধিলে কাণফুলিযোৰ কেনেকুৱা লাগে মই আপোনালোকক পিন্ধি পিনে দেখাই দিছোঁ। চাওক, মই আপোনালোকক পিন্ধি দেখাই দিছোঁ। বহুত বেছি ভাল লাগে পিন্ধিলে। আপোনালোকে যিকোনো কুৰ্তি বা শাৰীৰ লগত পিন্ধিব পাৰে। পিন্ধিলে বহুত বেছি ভাল লাগিব। গোটেই ড্ৰেছটোৰ লুকটো চেঞ্জ কৰি দিয়ে। বহুত বেছি ভাল লাগে দেখিবলৈও আৰু পিন্ধিবলৈও যথেষ্ট কমফৰ্টেবল হয়। গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। নেক্সট হৈছে এইযোৰ কাণফুলি। দেখাত ডাঙৰ যদিও বহুত বেছি হেভি নহয়, পিন্ধিবলৈ যথেষ্ট আৰামদায়ক হয়। আপোনালোকে যিকোনো ছালৱাৰ চুইট বা শাৰীৰ লগত পিন্ধি চাব পাৰে। বহুত বেছি ভাল লাগিব। যদিও চাইজটো ডাঙৰ, পিন্ধিবলৈ যথেষ্ট কমফৰ্টেবল হয়। পিন্ধিলে এনেকুৱা ধৰণৰ লাগে। বহুত বেছি ভাল লাগে। যদিও দেখিবলৈ ডাঙৰ হয় তথাপিতো পিন্ধিবলৈ যথেষ্ট কমফৰ্টেবল হয়। বহুত বেছি ৱেইট নাই কাণফুলিযোৰৰ। গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। দেখিবলৈ বহুত বেছি ভাল লাগিছে। গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। প্ৰাইচটো এফৰ্ডেবল হয় যথেষ্ট। হলটিৰ নেক্সট কাণফুলিযোৰ হৈছে এইযোৰ। বহুত বেছি ধুনীয়া। দেখাত অকণমান ডাঙৰ যদিও একদম হেভি নহয়। ইয়াত এনেকুৱা তলৰ পিনে ডিজাইন কৰা আছে। যিকোনো কুৰ্তি, ছালৱাৰ, শাৰী, লেহেংগাৰ লগত পিন্ধিব পাৰি। বহুত বেছি ভাল লাগিব। এয়া চাওক, মই আপোনালোকক পিন্ধি দেখাই দিছোঁ। ইমান ভাল লাগিছে পিন্ধোতে। গোটেই ড্ৰেছটোৰ লুকটো চেঞ্জ কৰি দিয়ে। বহুত বেছি ভাল লাগে। গতিকে যদি আপোনালোকৰ পচন্দ হৈছে তেনেহ'লে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। প্ৰাইচটো যথেষ্ট এফৰ্ডেবল হয়। হলটিৰ নেক্সট আৰু লাষ্ট কাণফুলিযোৰ হৈছে এইযোৰ। তেনেই চিম্পুল এযোৰ কাণফুলি। আপোনালোকে যিকোনো এথেনিক ড্ৰেছৰ লগত পিন্ধিব পাৰে। শাৰী হওক, ড্ৰেছ হওক, ছালৱাৰ চুইট হওক, কুৰ্তা। বহুত বেছি ভাল লাগিব পিন্ধিলে। ইয়াৰ প্ৰাইচটো যথেষ্ট এফৰ্ডেবল হয়। আপোনালোকৰ যদি পচন্দ হৈছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এয়া চাওক, মই আপোনালোকক কাণফুলিযোৰ পিন্ধি দেখাইছোঁ। বহুত বেছি ভাল লাগে। বহুত বেছি ডাঙৰো নহয় কাণফুলিযোৰ, বহুত বেছি সৰুও নহয়, কিন্তু পিন্ধিবলৈ বহুত কমফৰ্টেবল হয়। ডেইলি ৱেৰতো পিন্ধিব পাৰি। অফিচ যোৱাতে, কলেজ যোৱাতেও পিন্ধিব পাৰি। যিকোনো কুৰ্তি, শাৰী এনেকুৱা ধৰণৰ এথেনিক ড্ৰেছৰ লগত বহুত বেছি ভাল লাগিব। আপোনালোকৰ যদি পচন্দ হৈছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। যিহেতু প্ৰাইচটো বহুত বেছি এফৰ্ডেবল হয়। আজি আমাৰ ইয়াৰৰিং হল ভিডিঅ'টি এইখিনি আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদি ভিডিঅ'টি চাই ভাল পাইছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি লাইক কৰি দিব। ধন্যবাদ।